নমস্কাৰ, পৰাগপৰি ৱৰ্ল্ড চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ব্ৰইলাৰ মাংসৰ ৰেচিপি এটা লৈ আহিছোঁ। এয়া জুইতে কেৰাহী পাতি লৈছোঁ। এয়া তেল পকিলত পিঁয়াজ দি দিছে। আজি মানুহজনে ৰান্ধিছে। আদা, নহৰু, জলকীয়া এই আটাইখিনিও একেলগে দি দিছে। এতিয়া আকৌ ধুনীয়াকৈ লৰাই লৈছে। আজি কাৰেণ্টটো নাই আমাৰ ইয়াত। এয়া গৰম মছলা, জিৰা, ধনিয়া, কাশ্মীৰী ৰেড চিলি পাউডাৰ সকলোখিনি দি লৰাই লৈছে। এয়া হালধিও দি লৈছে একেলগে। আকৌ পুনৰ লৰাই লৈছে। এতিয়া এয়া পিঁয়াজখিনি ৰঙা পোৱাৰ লগে লগে মাংসখিনিও দি দিছে। আপোনালোকে বাৰু কোনে কোনে ব্ৰইলাৰ মাংসৰ খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। আৰু মোৰ ভিডিঅ'টো যদি আজি নতুনকৈ চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া মাংসখিনি ধুনীয়াকৈ লৰাই লৈছে। আপোনালোকে জুইত ৰন্ধা খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মই জুইত ৰন্ধা মাছ মাংস খাই খুবেই ভাল পাওঁ। এয়া এতিয়া নিমখ দি লৈছে। আপোনালোকেও মাংস বনালে মাংসৰ পৰিমাণটো চাই নিমখ হালধি দিব লাগিব। এতিয়া আকৌ নিমখখিনি মিক্স হ'বলৈ ধুনীয়াকৈ লৰাই লৈছে। এতিয়া মিক্স কৰাৰ পিছত আকৌ ঢাকোন দি ৰাখি দিছোঁ অলপ সময়লৈকে। এতিয়া মাংসখিনি ধুনীয়াকৈ ৰঙা পৰি আহিছে। এতিয়া ইয়াতে আলু আৰু বিলাহী দি লৈছে। এতিয়া আকৌ ধুনীয়াকৈ লৰাই লৈছে। সকলোখিনি মিক্স হোৱাকৈ। আলু আৰু বিলাহীখিনি ধুনীয়াকৈ তল পেলাই দি এতিয়া ঢাকোন মাৰি অলপ দেৰি ৰাখি দিছোঁ। এতিয়া অলপ দেৰিৰ পাছত মাংসখিনি ধুনীয়াকৈ সিজি আহিছে। বিলাহীও ধুনীয়াকৈ গলি গ'ল, আলুও সিজি আহিছে। এতিয়া মাংসখিনি ময়ে চাবলগীয়া হ'ল। মানুহজন আমাৰ ইয়াত কাৰেণ্টটো নাছিলে। এওঁ বেল তুলিবলৈ গুচি গ'ল ওচৰৰ ভাইটি দুজনৰ লগত। এতিয়া মাংসখিনি প্ৰায় ধুনীয়াকৈ সিজি আহিছে। আজি অলপ এনেকৈ গ্ৰেভি কৰি ৰাখিছোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাব, লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই, সামৰিছোঁ।